কাৰোবাৰ ভৰিত ধৰি সফলতা লাভ কৰাতকৈ সেই ভৰি দুখনেৰে দুখোজ আগবাঢ়ি নিজৰ ৰাস্তা নিজে তৈয়াৰ কৰাই শ্ৰেষ্ঠ। নমস্কাৰ বন্ধু বান্ধৱীসকল, জে ষ্টুডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। জীৱনত সফলতাৰ দিশত আগবাঢ়ি যাবলৈ ভাৰত ৰত্ন ডক্টৰ APJ আব্দুল কালাম দেৱৰ 10টা মহৎ বাণী সদায় মনত ৰাখিব। শ্ৰদ্ধাৰ কালামদেৱে কৈছিল, তুমি যদি সূৰ্যৰ দৰে উজ্জ্বল হ'ব খোজা তেন্তে প্ৰথমে নিজকে সূৰ্যৰ দৰে পুৰিব লাগিব। অতি সোনকালে পোৱা বস্তু বেছি দিনলৈ নাথাকে আৰু যিটো বস্তু বেছি দিনলৈ থাকে সেইটো বস্তু সোনকালে পোৱা নাযায়। মানুহে যেনেকৈ লেতেৰা কাপোৰক লৈ লাজ পায় তেনেকৈ লেতেৰা মন এটা লৈও লাজ পাব লাগে। যোৱাকালি তোমাক কোনোবাই অন্তৰত আঘাত দিছে, আজি সেই কথা পাহৰি যোৱা। কিন্তু প্ৰতিদিনে যিজনে তোমাক ভাল পায় তেওঁক তুমি কেতিয়াও পাহৰি নাযাবা। কাৰোবাৰ ভৰিত ধৰি সফলতা লাভ কৰাতকৈ সেই ভৰি দুখনেৰে দুখোজ আগবাঢ়ি নিজৰ ৰাস্তা নিজে তৈয়াৰ কৰাই শ্ৰেষ্ঠ। সপোন সেইটো নহয় যিটো টোপনিত দেখে, সপোন হ'ল সেইটো যি সপোনৰ পূৰণৰ বাবে টোপনি নাহে। যদি তুমি কষ্ট নোপোৱা তুমি সাহসী হ'ব নোৱাৰা। যদি তুমি ভুল নকৰা একো শিকিব নোৱাৰা। যদি তুমি বিফলতাক লগ পোৱা নাই তেন্তে তুমি সফলতাক কেতিয়াও লগ নোপোৱা। সত্য কথা কোৱাৰ বাবে যদি তোমাৰ পৰা 4-5 জন বন্ধু আঁতৰি যায় তেন্তে তুমি বুজিবা যে ইমান দিনে তুমি কেৱল আৱৰ্জনাহে লৈ ফুৰিছিলা। ডাঙৰ ডাঙৰ ডিগ্ৰী অৰ্জন কৰি কি হ'ব যদি তোমাৰ মন আৰু বিবেক অশিক্ষিত হৈ থাকে? তুমি কিমান দুখত আছা সেইটো কোনেও চাবলৈ নাহে, কিন্তু কেতিয়াবা মন খুলি হাঁহি চাবাচোন। সেই হাঁহিক হিংসা কৰা মানুহৰ অভাৱ নহ'ব। ধন্যবাদ বন্ধু বান্ধৱীসকল। আশা কৰোঁ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি নতুন ভিডিঅ'বিলাক পোনপ্ৰথমে পাবলৈ কাষতে থকা বেল